বাৰগয়া ৰাইজে কিয় এইটো ভুল কৰিলে? তাততো আছিল 12খন গাঁৱৰ ৰাইজ আৰু তাততো বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আছিলে। তাত ভিডিঅ' প্ৰস্তুত কৰিব গৈছিলে যে এইখন গামোচাৰ মৰ্যাদা নাইকিয়া কৰিছে অসমীয়াৰ সমাজে। মই কিয় কৈছোঁ এই কথাটো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যদি স্কিপ কৰি চাই আৰু স্কিপ কৰি মানে এনেই ওপৰতে অকণমান চাই কমেণ্ট নকৰিব কোনেও, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তাৰপিছত শেষলৈ বুজি পাব যে মই কিয় কৈছোঁ এই অসমীয়া সমাজে এই গামোচাখনক অপমান কৰিছে। চাওক, আপোনালোকে নিজে দেখিবলৈ পাব। মই আপোনালোকক মই দেখাম, ভিডিঅ' এটা ফুটেজ দেখাম। তাত কি কৰিছে, যুৱতীগৰাকী ধুনীয়াকৈ গাড়ীৰ পৰা নামি আহিছে, ভৰিৰ তলত ৰাখিছে এই গামোচাখন, এনেকৈ ধুনীয়াকৈ পাৰি দিছে। গামোচাখন পাৰি দিয়াৰ পিছত ইয়াৰ ওপৰেদি যুৱতীগৰাকী খোজকাঢ়ি গৈছে। কিয় হ'ল আজি তেনেকুৱা? তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যদি মানে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিব আৰু কমেণ্ট এটা নিশ্চয় কৰিব। কি আপোনালোকৰ মতামতটো মোক কমেণ্ট কৰি জনাব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বাৰগয়া ৰাইজে কিয় এইটো ভুল কৰিলে? তাততো আছিল 12খন গাঁৱৰ ৰাইজ আৰু তাততো বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আছিলে। তাত ভিডিঅ' প্ৰস্তুত কৰিব গৈছিলে যে কৃষ্ণ লম্ভিছে, আজিৰ পৰা কৃষ্ণ যাবগৈ, তেওঁ শৰীৰ ত্যাগ কৰিব, কৃষ্ণ যাবগৈ। বহুতেতো মানে ভিডিঅ' প্ৰস্তুত কৰিবলৈ গৈছিলে, কিন্তু তাত যে ইমান এটা ডাঙৰ ভুল হ'ল। তাত আপোনালোকৰ মাতিবলৈ কিয় অকণো সাহস নহ'ল? বহুতো ডাঙৰ ডাঙৰ ইউটিউবাৰ গৈছিলে, বহুত ডাঙৰ জ্যেষ্ঠ মানুহ গৈছিলে। আমাৰ আঘাত লাগিছে। অসমীয়াৰ মানে মৰ্যাদা ভৰিৰ তলত নহয়, অসমীয়াৰ মৰ্যাদা ডিঙিৰ ওপৰত। যিমানে ভগৱন্ত নহওক কিয় তেখেতক গামোচাখন পাৰি দিয়াটো উচিত নহয়। আপোনালোকে হয়তো ভাবিছে মই এইখিনি কথা কিয় কৈ আছোঁ। আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। এইটো ভিডিঅ' ক্লিপটো আপোনালোকে চাই লওক। মই চাইডে স্ক্ৰীণত দিছোঁ, আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। এই ভিডিঅ'টো চাই লওক আপোনালোকে। চাওক, নামি আহিছে ৰাইজৰ মাজেদি, ৰাইজে ধুনীয়াকৈ গামোচা পাৰি দিছে আৰু এই ছোৱালীজনী নামি আহিছে, কৃষ্ণলম্ভা ছোৱালীজনী ধুনীয়াকৈ নামি আহিছে আৰু ৰাইজে ইমান সোপা ৰাইজ। চাওক, এতিয়া এক প্ৰকাৰ ক'ব গ'লে মূৰ্খ বুলি ক'ব লাগিব, কাৰণ মই ক'ব বিচৰা নাই মূৰ্খ বুলি, কিন্তু তেওঁলোকৰ কাণ্ড কাৰখানা দেখি মূৰ্খ বুলি ক'ব লাগিব। মই আজিলৈকে এই ভিডিঅ'টোৰ ওপৰত মই কিন্তু ভিডিঅ' বনোৱা নাই, কোনো ধৰণৰ ভিডিঅ' বনোৱা নাই, কিন্তু আজি বনাবলৈ বাধ্য হৈছোঁ। কিহৰ কাৰণে? বিশেষকৈ মোৰ আঘাতত লাগিছে। কিহৰ কাৰণে লাগিছে চাওক, আমাৰ গামোচাখন যাক আমি সন্মান কৰোঁ, সেই গামোচাখন কি কৰিছে, ধুনীয়াকৈ সেই কৃষ্ণলম্ভা ছোৱালীজনী এনেকৈ গাড়ীৰ পৰা নামি আহিছে। গাড়ীৰ পৰা নামি আহোঁতে ধুনীয়াকৈ 12খন গাঁৱৰ ৰাইজ আছে, ধুনীয়াকৈ পাৰি দিছে আৰু ভাল কেইজনমান ইউটিউবাৰে গৈ তাত ধুনীয়াকৈ ভিডিঅ' প্ৰস্তুত কৰিছে। ভিউ লাগে তেখেতলোকক যে আজিৰ পৰা কৃষ্ণই এই ছোৱালীজনীৰ শৰীৰটো ত্যাগ কৰিব, তাক লৈ মানে ভিডিঅ' বনাইছে। কিন্তু কাৰো মাতিবলৈ সাহস নহ'ল যে গামোচাখনৰ সলনি, তলত যে পাৰি দিছে গামোচাখন, সেই গামোচাখনৰ সলনি চেলেং কাপোৰ দিব লাগে। চেলেং কাপোৰ দিয়া হ'লেতো একো ক্ষতি নাছিল। ভগৱন্ত মানিছোঁ, ভগৱন্ত গোসাঁই যিসকলে মানিছে তেখেতসকলে এইটো ভগৱন্ত বুলিয়ে মানি আছে। ভগৱন্ত আহিছে, ভগৱন্তক গামোচা দিয়াটো উচিত নাছিল। মোৰ বোধহয় দিব লাগিছিল চেলেং কাপোৰ, বুজিলেনে? আৰু সেইদিনা তাত উপস্থিত থকা যিখিনি মানে ডাঙৰ ডাঙৰ ইউটিউবাৰ আছিলে, মই নাম ল'ব বিচৰা নাই, মই ভিডিঅ' চাই আছোঁ, সকলোৰে ভিডিঅ' চাই আছোঁ। মই আজিলৈকে ইয়াৰ ওপৰত মাতো মতা নাই, মই খালি ভিডিঅ' ক্লিপবিলাক চাইছোঁ। মই ইয়াক যোৱাও নাই, তাৰমানে কিহৰ কাৰণে, মই এজন ব্যস্ত মানুহ, মই যাবলৈ তেনেকুৱা সময় নাই আৰু তেনেকুৱাত মই ভিডিঅ' নবনাওঁ। গতিকে মই যোৱাও নাই আৰু তেনেকুৱা মোক পাব্লিচিটি মোক দৰকাৰ নাই। কিন্তু আজি মই এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ এইটো কাৰণে, ইমান জানা শুনা মানুহ থকা স্বত্তেও এই ভুলটো কৰিব নালাগিছিল। আপোনালোকে এই ভুলটো আঙুলিয়াই দিয়াত মানে জৰুৰী আছিল বুলি মই ভাবোঁ। আৰু এইখিনিতে মই এজনৰ নাম ল'ম, বিকাশ বক্সাৰ সোণোৱাল। আপুনি যে ইমান এই টপিকটোৰ ওপৰত লৈ পেলাই বহুতো ভিডিঅ' বনাইছে, আগৰ কিছুমান ভিডিঅ'টো দেখিছোঁ এই কৃষ্ণলম্ভা কেতিয়াবা যদি এটা বেলেগ ষ্টাইলত বনাইছে, কেতিয়াবা আকৌ এটা বেলেগ হেৰিত, মানে কেতিয়াবা আপুনি মানা বুলি পেলাই যদি বনাইছে আৰু কেতিয়াবা নাই, ভগৱান নাই বুলি পেলাই বনাইছে। আমি তাত একো ক'বলৈ নাই। কিন্তু এতিয়া যে এই ভিডিঅ'টো যে যিটো মানে গামোচা যে পাৰি দিছে, গামোচাৰ ওপৰেদি যে ছোৱালীজনী খোজকাঢ়ি আহিছে, সেইখিনি আপোনালোকে দেখা নাই নে আপোনালোকক মানে ভিডিঅ' প্ৰস্তুত কৰিবলৈ কোনোবাই মানা কৰিছে? কাৰোবাৰ বাধ্যত পৰি আপোনালোকে ভিডিঅ' বনোৱা নাই নে আপোনালোকৰ চকুত পৰা নাই? মই সুধিছোঁ, আপোনাক সুধিছোঁ, বিকাশ বক্সাৰ সোণোৱাল। ঠিক আছে, আপোনাৰ কথা বাদ দিলোঁ। তাত মানে যিকেইজন ইউটিউবাৰ আছিলে তেখেতলোকতো বহুত ডাঙৰ, তেখেতলোকে আজিলৈকে মানে বহুত ডাঙৰ অনুষ্ঠানত ভাগ লৈছে। তেখেতলোকে চেলিব্ৰিটি হয়, ক'ৰবাত গ'লে কোনোবাই চেলফি লয়, কিবা লয়, বহুত ডাঙৰ ইউটিউবাৰ। তেখেতলোকে কি হ'ল? তেখেতলোকেতো মাত মাতিব লাগিছিলে এই কাহিনীটোক লৈ। তেখেতলোকে এতিয়া মাত মাতিব ক্ষমতা নাই, নে ভয় কৰিছে, নে কোনোবাই তেওঁলোকক মানে মানা কৰি থৈছে যে এনেকুৱা এইটো যিটো হৈছে মাত নামাতিবি।
আপোনালোকে উত্তৰ দিয়ক মোক। আৰু আপোনালোকে কওকচোন, এই যে গামোচাখন যে পাৰি দিছিলে, সেই গামোচাখনত চেলেং কাপোৰ হ'ব লাগিছিল গামোচাখনৰ ঠাইত, নে গামোচাখন দিয়াটো উচিত হৈছে? আপোনালোকে মোক কমেণ্ট কৰি জনাওক। আৰু যদি মোৰ মানে প্ৰশ্নখিনিত যদি আপুনি একমত, তেতিয়াহ'লে ভিডিঅ'টো অকণমান শ্বেয়াৰ মাৰি দিয়ক। মই ভিডিঅ'টো থোৱেদি মই এইটোৱে ক'ব বিচাৰিছোঁ, মানে কোনেও যেন অসমীয়াৰ মানে আমাৰ সন্মানত আমাৰ আঘাত লগাকৈ কোনেও যেন কাম নকৰে। অসমীয়াৰ মানে কোনো কাৰণত গামোচা চামোচাত এনেকৈ গামোচা ভৰিৰ তলত ৰাখি কোনোবাই কেতিয়াবা গামোচা অপব্যৱহাৰ কৰিছে, তেনেকুৱা নকৰিব, কোনেও নকৰিব। কাৰণ আমাৰ সেই গামোচাখনত বহুত আমাৰ অসমীয়াৰ মান মৰ্যাদা সোমাই আছে। গতিকে আপোনালোকে এইবিলাক নকৰিব, বেয়া কথা। এতিয়া আপোনালোকে ডিচাইড কৰি কওক, এইটো ভাল কথা হ'ল নে বেয়া কথা হ'ল। গামোচাখনৰ ঠাইত মোৰ হিচাপত, মোৰ বোধে ক'ব গ'লে চেলেং কাপোৰ দিয়াটো খুবেই জৰুৰী আছিল। কাৰণ চেলেং কাপোৰ দিলে ভগৱন্তইতো কোৱা নাছিল ন যে মোক গামোচা পাৰি দিয়া, কৈছিল নেকি? কোনোবা ক'ব পাৰিব নেকি? ভগৱন্ত কৈছিল নেকি যে মোক গামোচা পাৰি দিয়া, মই গামোচাৰ ওপৰেদি খোজকাঢ়ি যাম, কৈছিল নেকি? নাই কোৱা। কিন্তু আমি মনত ভাবি লৈছোঁ। কিয় আপোনালোকে এইটো ভুল কৰিছে? বেলেগ ভুলটো যিয়ে নহওক, এইটো ভুল কৰিব নালাগে। কাৰণ এখন সমাজ, এখন 12 গঞা ৰাইজ বুলি ক'লে কি হয়? এখন 12খন গাঁৱৰ পৰা 12জন বিভিন্নজন তাত মানুহ আহিছে, গোটেইখিনি তাত উপস্থিত থাকি এইটো ভুল কৰিব নালাগিছিল। তো শেষত সকলোকে হাতযোৰ কৰি কৈছোঁ, মোৰ কথাখিনি কোৱাত যদি কিবা ভুল হৈছে আপোনালোকে নিজে বিচাৰ কৰি ল'ব। মই কোৱাটো শুদ্ধ না অশুদ্ধ আপোনালোকে নিজে বিচাৰ কৰি ল'ব। মোৰ ক'ব লগা একো নাই। মোৰ দৃষ্টিগোচৰ হোৱাৰ কাৰণে মই প্ৰকাশ কৰি পালোঁ। এইবিলাক টপিকৰ ওপৰত মই ভিডিঅ' বনাই মোৰ ভাইৰেল হোৱা কোনো চখো নাই। মোৰ এইবিলাক জেঙত সোমোৱা কোনো বা বিতৰ্কৰ মাজত সোমোৱা মোৰ কোনো চখ নাই। মোক কোনোবাই চিনি পাওক, মোৰ তাৰ দৰকাৰ নাই। মই এনেই মানে সাংস্কৃতিক ক'ৰবাত কিবা দিহানাম হ'ল, ক'ৰবাত কেতিয়াবা কিবা হ'ল, ফুৰিব গ'লোঁ, এইবিলাক ভিডিঅ'কে দিওঁ। সেইবিলাকে মই ভাল পাওঁ আৰু সেইবিলাকে দি যাম। কিন্তু ইয়াক লৈ মই ভিডিঅ' নবনাওঁ, বা আগতে হ'লেও বনোৱা নাই, ভৱিষ্যতত হ'লেও মই নবনাওঁ। কিন্তু এনেকুৱা কৰিব নাপায়। যদি এনেকুৱা অসমীয়াৰ আঘাত লগা যদি কাম কিবা কৰে আপোনালোকে, তেতিয়াহ'লে আপোনালোকে কোনোবাই মাতক বা নামাতক, মই কিন্তু সদায় মাতি যাম।